তোমাৰ এইটো চেনেল যুগল ব্লগ আৰু দোস্ত বহুত দিন খানা খোৱা নাই, সেইকাৰণে খানা খাম বুলি ভাবিছোঁ আজি। খানাটো মানে দিনত নহয়, ৰাতি হ'ব। মানে দিনত কলেজ থাকি যায়, সেইকাৰণে খাব নোৱাৰি, সেইকাৰণে ৰাতি খাম। খানাটো ৰাতি খাম। এতিয়া বজাৰ চজাৰ কৰি আহোঁ, বলক। বজাৰ চজাৰ ল'লোঁ, চাকে বজাৰ। এতিয়া ঘৰত যা বেয়াকৈ বৰষুণ দিছে, চাক কেম্বাকৈ আহিছে বৰষুণ। ঘৰত যাওঁ এতিয়া, যদি বৰষুণ বেয়াকৈ আহে কোনোবা এটা ঘৰত মিনমাহঁতে দেনিম এইটো ইহঁতৰ ঘৰত ধৰিলেও খাব পাৰোঁ, ঠিক নাই নেকি? ধৰতো খাম, বজাৰ ল'লোঁ, এতিয়া যাব লাগে অলপ। আৰু চাই এইফালে ঘৰ গা চা জিকি গৈছে, চাক বৰষুণে জিকি গৈছোঁ পুৰা একদম। আৰু দেনিম বাপ্পাহঁতে চাক বহি আছে ঘৰতে আমাৰ চোফাত। মানে ইউ ঘৰত যাব নোৱাৰিলে বহুত ডাঙৰ বৰষুণ আহিছে কাৰণে। আৰু খানা কি হয় ঠিক নাই আৰু, যদি বৰষুণ কমে ৰাস্তাত খাম, য'ত খানা পাতিম বুলি ভাবিছোঁ তাতে খাম। আৰু যদি বৰষুণ মাৰি থাকে আকৌ বাটা ঘৰত দেনি ভাতৰ বা মিনমাহঁতৰ ঘৰত খাম আৰু বাহিৰত বৰষুণ খাব নোৱাৰি, পুৰা বৰষুণ মাৰি আছে। ভাবিছিলোঁ বাহিৰতে খাম, তাৰমানে নোৱাৰিম, আমাৰ ঘৰতে খাব লাগিব। ঘৰতে গেছতে খাব লাগিব, উপায় নাই। বাহিৰত বৰষুণ পুৰা, এতিয়া দেনি বাহিৰ ৰখি আছে। এইটো চাক এয়া পুৰা লাইনো নাই, কি কৰিম আৰু উপায় নাই আৰু ঘৰতে খাম। এতিয়া মাংস চাংস ধুব লাগে বঢ়িয়াকৈ, মাংস চাংস থিয় হ'ব বলক। আৰু ওচৰত লাইন নাই, এতিয়া মাংস চাংস কিবাকৈ ধলোঁ তাতে আন্ধাৰে মুন্ধাৰে কিবা টৰ্চ ফ্লেক্স চেক্স জ্বলাই পেলাই ধলোঁ কিবাকৈ। আৰু যেনে মোক ৰেঞ্চ চলাব দিছোঁ তাতে গোটেই ডাইনিঙত বহি বঢ়িয়াকৈ ৰেঞ্চ চলাই আছে ই। এতিয়া মাংস বনাব লাগে অলপমান দেৰিকৈ, ৰেঞ্চ চেঞ্চ চলোৱাৰ লগে লগে মাংস বনাম। মাংস চাংস ভাত চাত বনাব লাগিব, লাষ্টত ভাত বনাম। চাই থাকক ভিডিঅ'টো। আৰু আমাৰ ৰেঞ্চ চলা মানুহটো কান্দি আছে, কিয় কান্দিছে ভাই? ধৰিছি বোলে বঢ়িয়াকৈ পিঁয়াজ কাটতে দিছে, এই পিঁয়াজ এইকেইটা পিঁয়াজ কটা হোৱা নাই। ক'ব যে 1 ঘণ্টামান হ'ল ৰেঞ্চ চলাব, এতিয়ালৈকে ৰেঞ্চ চলা হোৱাই নাই চা। আৰু তাৰপিছত আদা কাটছি চাকছোঁ, আদা সিজে মানে আদা কাটাই যাব না, আদা কাটাই নে আদা সেনেকৈ আলু কাটবা আছে সি সেনটা। এই প্ৰথম বোলে এইবাৰ কাটিব নাছিল, উপায় নাই দোস্ত। ভাবিছিলোঁ বাহিৰত খাম বুলি, খৰিত খাম বুলি ভাবিছিলোঁ ভালকৈ। তাৰপিছত বৰষুণে বেয়া কৰি দিলে। আৰু বৰষুণো আহিছে, লাইনো নোহোৱা হৈছে। দুটা বস্তুৱে শুনি লগাইছে আজি। এটা বস্তু থাকি ভাল আছিল, কিন্তু দুটাই নাই। কি কৰিবি আৰু এতিয়া কিবাকে আৰু গেছত ধৰিলে খাব লাগিব, উপায় নাই। বজাৰ চজাৰ কৰি আনিছোঁ, মাংস ৰেডি, চাকে মাংস ৰেডি। এই মাংস এই আলু কাটা হৈ গৈছে দেৰি মোৰ 1 ঘণ্টাৰ পিছত। কিবাকৈ হ'ল মাংস, কিবাকৈ হ'ল আৰু চেউন লোৱা। এতিয়া মাংস চাংস বহি পেলাই কেৰাহীত বহি দিলোঁ, চাকে মাংস পুৰা কালাৰ উঠি আছে। কিবাকৈ খাব লাগিব আৰু গেছত ধৰিলেও লাইন চাইনটো নায়েই। এতিয়া আৰু গেছত ধৰিলে খাব লাগিল। আৰু দেনি বাবা ৰখি আছে, চকুক ভাল পাইছা আহি বঢ়িয়াকৈ বেক চাইড বহি আছে, বেক চাইড আছে। এতিয়া আমি আঞ্জা হোৱাৰ পিছত ভাতো হ'ব, ভাতছি অলপ। এতিয়া আমি খাব লাগে। লাইন আহি গ'ল, চাহ পুৰা লাইন আহি গ'ল। তাৰমানে আঞ্জা হ'ল, লাইনো আহিল নে কি নহয়? এই দেনি বাবা লাইট ভাল কৰি আছিল, কিন্তু লাইন আহি গ'ল। এতিয়া আৰু লাইনটো আহিছিল আৰু গ'ল, চাক লাইন নাই ঘৰটোত, চাক পুৰা লাইন চাইন নাই। এতিয়া আহিছিল মাত্ৰ 10 মিনিটে হোৱা নাই আহিবা, পটককৈ গুচি গৈছে লাইন। কি কৰিবি, কিবাকৈ খাব লাগিব আৰু খানাটো। লাইনটো আহিছে, ভাবিছোঁ ভালকৈ খাম বুলি, এতিয়া লাইনটো গ'ল আৰু এতিয়া আৰু কিবাকৈ খাওঁ আৰু ওলালোঁ। আহি গ'ল লাইন বঢ়িয়াকৈ। ভাল খবৰ যে খাবৰ টাইমত লাইনটো আহিছে, তাত এনে বহি লৈছে পুৰা খাবলৈ বঢ়িয়াকৈ। এতিয়া খাব লাগে বঢ়িয়াকৈ, খাই লৈ আৰু কিবাকৈ খাওঁ আৰু চাহ বঢ়িয়াকৈ আহিছে। এতিয়া বঢ়িয়াকৈ খাব ওলালোঁ আমি। খাওঁ এইভাগে দিয়া খাই লওঁ। A few moments later. খানা চানা খাই উঠিলোঁ, যাব ওলালা কেনে হ'ল? যাওঁ খালোঁ আৰু আন্ধাৰে মুন্ধাৰে লাইনটো আহিল, খাই উঠিলোঁ। এখানি আছে ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব পাৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব, কমেণ্টটো কৰিব।